ছাত্ৰ-ছাত্ৰীসকলে আলোচনা কৰিছোঁ শংকৰদেৱ বিদ্যানিকেতনৰ সপ্তম শ্ৰেণী গণিতৰ অধ্যায় 4A ৰ 2 নম্বৰৰ প্ৰশ্ন তলৰ উক্তিবোৰ সমীকৰণৰ ৰূপত প্ৰকাশ কৰা A x সংখ্যাটোৰ লগত 6 পূৰণ কৰি 1 বিয়োগ কৰিলে 29 হয় বুলি কৈছে ঠিক আছে x সংখ্যাটোৰ লগত 6 পূৰণ কৰিব লাগিব তাৰমানে 6x হ'ব কৰি তাৰ পৰা 1 বিয়োগ কৰিব লাগিব তাৰমানে -1 দি ইজ ইকুৱেল 29 লিখিম হয় তেতিয়া আমি ইয়াৰ সমীকৰণটো প্ৰকাশ কৰিম এই নম্বৰটো ইতিমধ্যে মই তোমালোকক বুজাইছো কি বুজোৱা মতে কৈছে x সংখ্যাটোৰ লগত 6 পূৰণ কৰিব লাগে ঠিক আছে আমি ধৰিলো x সংখ্যাটোৰ লগত 6 পূৰণ কৰিলো তাৰমানে হ'ল 6x তাৰ পৰা 1 বিয়োগ কৰি দিম -1 ইজ ইকুৱেল আমি 29 পাম হল এইটোৰ সমীকৰণটো গঠন হ'ল কোনোবাই দীঘলকৈ লিখি দিব পাৰে B এর 5 গুণতকৈ 20 বেছি হলে 70 সমান এর 5 গুণতকৈ 20 বেছি হলে 70 সমান তে এর 5 গুণ বুলি কতে আমি লিখিম 5a মানে গুণ বুলি কলে সংখ্যাটো আগফালে লিখিব লাগিব 5a তাতকৈ 20 বেছি তাৰ মানে যোগ 20 হলে 70 সমান তাৰ মানে সমান 70 হ'ব কৈছে এর 5 গুণতকৈ 20 বেছি 70 সমান ন মই কিটো বুজাইছো তোমাক এর 5 গুণ হ'ব 5a তাতকৈ 20 বেছি তাৰ মানে যোগ 20 হলে 70 সমান মানে সমান 70 তে y বৰ্গৰ পৰা 4 কমালে 60 সমান হ'ব 60 সমান y বৰ্গ বুলি কওঁতে লিখিম আমি y স্কয়াৰ আৰু বিয়োগ 4 সমান 60 লিখিম y বৰ্গৰ পৰা 4 কমালে 60 সমান কৈছে y বৰ্গ এইটো স্কয়াৰ দিলে বৰ্গ বুলি বুজায় তো y বৰ্গৰ পৰা 4 কমাব লাগে 4 কম কৰিব লাগে মানে 4 বিয়োগ কৰিব লাগে তেতিয়া হ'ব 60 সমান এইটো সমীকৰণ হ'ল ডি এটা সংখ্যাৰ লগত 7 যোগ দি 5 ৰে হৰণ কৰিলে পোৱা সংখ্যাটো হল ধৰা হল সংখ্যাটো x মানে তাৰ লগত আমি 7 যোগ দিম যোগ দি তাক 5 ৰে হৰণ কৰিলে 4 পোৱা যাব বুলি কৈছে তাক 5 ৰে হৰণ কৰি আমি সমান 4 লিখি দিম তেতিয়া এই সমীকৰণটো গঠন হ'ব ডি এটা সংখ্যাৰ লগত 7 যোগ দি 5 ৰে হৰণ কৰিলে 4 পোৱা যাব ন কৈছো ধৰা হল সংখ্যাটো x তাৰ লগত 7 যোগ কৰিব লাগে যোগ 7 কৰি 5 ৰে হৰণ কৰিব লাগে 5 ৰে হৰণ কৰিব হৰণ কৰি যি উত্তৰ হ'ব সেইটো 4 ৰ সমান হ'ব এইটো উত্তৰ বলা বেলেগ কৰি দিয়া আছে সেইটো লিখিব পাৰি ই দুটা ক্ৰমিক সংখ্যাৰ পূৰণফল 42 ধৰা হল ক্ৰমিক সংখ্যা এটা x আৰু আনটো ক্ৰমিক সংখ্যা x + 1 মানে ক্ৰমিক সংখ্যাবোৰ সদায় এটা যদি x ধৰা পিছৰটো উলিয়াবলৈ হলে +1 দিব লাগে তাৰ পিছৰটো উলিয়াবলৈ হলে +2 দিব লাগে এটা দুটা কৈছে এটা হল x আনটো হল x + 1 সমান 42 লিখিম তাৰমানে 42 লিখিম এতিয়া কৈছে দুটা ক্ৰমিক সংখ্যাৰ পূৰণফল 42 কৈছো এটা ক্ৰমিক সংখ্যা x আনটো ক্ৰমিক সংখ্যা x + 1 হল দুইটাৰে পূৰণফল তাৰমানে এইটো পূৰণ বুলি কৈছে পূৰণ চিহ্ন নিদিলেও হ'ব তথাপি দেখুৱাই দিছো সমান হ'ব তোমালোকৰ 42 হল এই দুটাৰ পূৰণফল 42 দেখুৱা সো f নম্বৰ দিয়া f যদি এটা সংখ্যাৰ 1/4 সংখ্যাটো 3 গুণৰ পৰা কম হয় তেন্তে যিটো সংখ্যা পোৱা যাব সেইটো 11 হ'ব এটা সংখ্যাৰ 1/4 ধৰা হল এটা সংখ্যাৰ 1/4 x/4 তাৰ 3 গুণৰ পৰা কমাব লাগে হল ধৰা হল সংখ্যাটো x তাৰ 3 গুণ হল 3x ৰ পৰা আমি -x/4 কৰিম সমান 11 ধৰিম তেতিয়া আমি সমীকৰণটো গঠন কৰিব পাৰিম ঠিক আছে আহাচোন এতিয়া ইয়াক কিদৰে প্ৰকাশ কৰিম চাবা এটা সংখ্যাৰ 1/4 পৰা 3 গুণ কমাব লাগে কি হল ধৰা এটা সংখ্যা
x তাৰ 3 গুণ হ'ল 3x 3 গুণৰ পৰা x চতুৰ্থাংশ কম কৰিব লাগে তাৰমানে মাইনাছ x/4 এইটো x/4 কমালো কমাই পেলাই আমি 11 পালো মানে 11 হ'ব বুলি কৈছিল আমি 11 পালো বুলি দেখুৱাই দিলো এইদৰে আমি গোটেইকেইটা সমীকৰণ সমাধান কৰিলো ঠিক আছে নাইবা তোমালোকে d টো এনেকৈও লিখিব পাৰা